নমস্কাৰ সকলোলৈকে পোনপ্ৰথমে মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালেই। আমাৰ আজি যিহেতু আমাৰ জব কাৰ্ডৰ কাম চলি আছে, আমি সেইটো কাৰণে জব কাৰ্ডৰ কামলৈ বুলি আহিছোঁ। বহুত দূৰ জব কাৰ্ডৰ কাম কৰা জেগাটো, সেইটো কাৰণে চাইকেলতে আহিছোঁ। কাৰণ গাড়ী বাইক যিহেতু নাই, চাইকেলতো আহিব লাগিব। যাৰ গাড়ী বাইক আছে তেখেতলোকে তেনেকৈ গৈছে গাড়ী বাইকত, অকণমান দূৰ যিহেতু। আমি চাইকেলতে আহিছোঁ। মই আহিছোঁ এইফালে, বাইদেউ আহিছে চাইকেল মাৰি মাৰি, কিন্তু বহুত ভাগৰ লাগি গৈছে। ইমানেই এদিনীয়াকৈ চাইকেল চলাইছোঁ কাৰণে ইমান বিষ হৈছে নহয়, ভৰিখিনি ইমান বিষাইছে মানে মই উঠিব পৰা নাই পাছত চাইকেল চলাই কিনি। আৰু ইফালে শিলৰ কাম চলি আছিল, শিলৰ কাম চলি থকা দেখি অকণমান ভাল লাগিল। আৰু এইফালে আহি আমি পালোঁহি জব কাৰ্ডৰ কাম কৰা জেগাত। পায়ে অকণমান ৰখিব লগা হ'ল, কাৰণ মানুহখিনি আহি পোৱা নাছিল। আৰু এইফালে ৰখি থাকোঁতে মানুহ এজনে নদী পাৰত মাছ মাৰি আছিল। মাছ আহিছে এটা দুটাকৈ, মাছ মৰা মানে নহয়, মাছ ধৰিছে তেখেতে, আহিছে বাৰু এটা দুটাকৈ মাছখিনি। আৰু এইফালে জব কাৰ্ডৰ পৰা আহি চিধা আমি চাইকেলৰ দোকানত সোমালোঁ। চাইকেলকেইখন অকণমান বেয়া হৈ আছিল, বেয়া হৈ থকাৰ কাৰণে অকণমান ভাল কৰি ল'লোঁ। আৰু ঘৰ আহি পাই আমি চিধা তামোল বাৰীলৈ আহিলোঁ, কাৰণ তামোলখিনি বিকিব পৰা হৈ আছিল। তামোলখিনি আমি পাৰিবলৈ আহিলোঁ। মানুহজন, মই, বাইদেউ আহিছোঁ। মানুহজন বাইদেৱে পাৰি দিছে, মই এনেকৈ থোকৰ পৰা এটা এটাকৈ তামোলখিনি গুচাই দিছোঁ, কাৰণ থোকে চোকেতো দিব নোৱাৰোঁ। সেই গতিকে মই থোকৰ পৰা তামোলখিনি এটা এটাকৈ গুচাই আছোঁ। আপোনালোকৰ ফালে তামোলৰ দাম কেনে চলিছে ক'বচোন। আমাৰ ফালে বাৰু সিমানটো হোৱা নাই, 35, 34 তেনেকুৱা হৈ আছে। সেইটো কাৰণে বিকি দিওঁ বুলি ভাবিলোঁ, কাৰণ ইমানখিনি তামোল থৈতো কি কৰিম নহয় জানো, সেইটো কাৰণে বিকিব ল'লোঁ। আৰু মোৰ ভিডিঅ'টো কোনে ক'ৰ পৰা কেনেকৈ চাই আছে কমেণ্ট এটা কৰিবচোন। আৰু যদি মোৰ ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।